কঠিন পথবোৰে লৈ যায় সদায় ধুনীয়া গন্তব্যস্থানলৈ। আমাক কিন্তু কুকুৰটোৱে অনা নাই দেই, আমি নিজে নিজেহে আহিছোঁ। কুকুৰে লৈ যায় সদায় ক্ৰিমিনেলক ধৰিবলৈ। পাহাৰীয়া উখুৰা মুখুৰা একা বেকা বাটেৰে আমি আহি পালোহি আজি টিটপ 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 টিটপ। হ'ব ষ্টপ, এতিয়া পৰিৱেশটো দেখা। নুমলীগড়ৰ বাবা থানলৈ যদি আপোনালোক আহিছে তেন্তে বেক চাইডৰ ৰাস্তাটোত সোমাই আহিব আৰু সোমাই আহি এনেকৈ আপোনালোকৰ মৰমৰ চাই বৈক ফ'ল' কৰি যাবলৈ নাপাহৰিব। এনেকৈ চাহ বাগানবোৰক বেছিকৈ প্ৰাধান্য দিলে ময়ো প্ৰফুল্লিত হৈ যাওঁ, কাৰণ নিজেও টিকুটমান হ'লেও চাহ বাগানৰ লগত জড়িত। মহাৰাজ পধাৰ ৰহে হে, মোক কোৱা নাই, আপোনালোকক কৈছোঁ আগবাঢ়ি যাওক আৰু ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাওক। চাহ বাগানৰ এই মনোমোহা পৰিৱেশত মাজে মাজে এটা চাংঘৰ, চেঁচা অনুভৱ, লগত ৰেড টি ব্লেক টি। লগত কি অকল ৰেড টি ব্লেক টিয়ে খাব? লগৰীয়া নানে? মই কৈছোঁ লৈ আহিব। কপলৰ বাবে এইখন স্বৰ্গ হয়, স্বৰ্গ। আৰু ওপৰলৈ বগাওঁতে যদি ভাগৰ লাগে তেন্তে বেকাকৈ গছ এডাল পাব, ইয়াতে অলপ জোৰাব। ৰ'ব মোৰ নিচিনাকৈ জানো আপুনি য'তে ত'তে মানে গছত জানো বহিব? মই মানুহটো এনেকুৱাই, য'তে ত'তে বহি দিওঁ, য'তেই ৰাতি ত'তেই কাটি। আপোনালোকে ধুনীয়া কটেজটো লৈ আহিব আৰু চেয়াৰত বহিব। এইখন লাডাখৰ পেংগং লেকত থকাখন নহয়, এইখন তাৰ লাইট ভাৰ্চনহে। মেনুখন চাব, ভিডিঅ'টো পজ কৰি এটা এটাকৈ পঢ়িব। কাৰোবাৰ বাবে দাম বেছি হ'ব, কাৰোবাৰ বাবে কম হ'ব, তলফালে নাম্বাৰ থাকিব, ফোন কৰিব। আপোনালোকে মোক কনজুচ নাই বা চিপচ বুলি ক'লেও কিন্তু মোৰ উপায় নাই। এনেকুৱা কেম্প হওক, ৰিজৰ্ট হওক বা যি বুলিয়ে নকওক কিয়, হোটেল বুলিয়ে কওক, এইবোৰলৈ আহিলে মই প্ৰায় খোৱাটো নেদেখাওঁ আৰু নিজেও নাখাওঁ। কেতিয়াবা খাইছোঁ যদিও খুব কমহে খোৱা হয় আৰু নোখোৱাৰ বাবে কেতিয়াবা কিছুমান মালিকে মোক বেয়াও পাই যায়, কিয়নো ফাষ্ট ফুডবিলাকত মোৰ ইমান গুৰুত্ব নাই আৰু দেখুৱাইও বেয়া পাওঁ। বাৰু পৰিৱেশটো উপভোগ কৰক। ধুনীয়া এটা এৰিয়া বাগানৰ মাজত, টিটপ নুমলীগড় বাবা থানৰ বেক চাইডে। আপোনালোক সকলো আহিব, ধুনীয়া এটা পৰিৱেশ, একদম ঠাণ্ডা আৰু বাগানৰ মাজত। ইয়াত দেখিছে পাত ছিঙিয়ে আছে, এইফালে এনেকৈ পাত ছিঙি আছে, ধুনীয়া পৰিৱেশ। এইফালে কটেজবিলাক আছে, সেইটো কটেজ এটা, তাৰপৰা এইটো এটা কটেজ, বহুতকেইটা কটেজ আছে। অলপ জুম কৰি দিছোঁ চাওক সেইটো। আমি দুটা আহিলোঁ ইয়ালৈ, পৰিৱেশটো চালোঁহি, ভাল লাগিলে, অলপ ইউনিক লাগিছে বস্তুটো। এক ৰাতিত 1700 লয় এটা কটেজত, 1700 লৈ আহিব, আপুনি থাকি যাব ইয়াত। মেনুবিলাক খুটি নাটি মাৰি চাই ল'ব, তেতিয়া আপোনাৰ সুবিধা হ'ব। আৰু ইয়াতে কোমোৰাও লাগি আছে, দাইলত চাগে দিব। বাৰু যি কি নহওক, বন্ধু আৰু মই ইয়ালৈ আহিছিলোঁ, আমাৰ খুবেই ভাল লাগিল আৰু ইয়াতো এজন নতুন বন্ধু লগ পালোঁ, বুজাই বুজিবই।